নমস্কাৰ, মই নিজৰা কলিতা মিৰ্জাৰ পৰা আজি কিছুমান বহুত বেছি ধুনীয়া পিয়ৰ টচৰ যোৰা লৈ আহিছোঁ ৱেডিঙত পিন্ধিবৰ কাৰণে। গতিকে যদি কাপোৰ কেইযোৰ পচন্দৰ ভিতৰত পৰে আপোনালোকে আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰত যোগাযোগ কৰিব। প্ৰথমতে এইযোৰ খুব বেছি ধুনীয়া পিয়ৰ টচৰ যোৰা দেখাবলৈ লৈছোঁ। এটা আনকমন ডিজাইনৰ হয় যোৰাটো। এইখন আহিব এই যোৰাটোৰ চাদৰখন এনেকুৱা মাল্টি কালাৰ বুটা থাকিব গোটেই গাত। আৰু লগতে আঁচলৰ ডিজাইনটো এনেকৈ থাকিব। এইটো ময়ূৰ ডিজাইনত থাকিব। আঁচলৰ ডিজাইনটো য়েলত কাম কৰা থাকিব আৰু ইয়াৰে গ্ৰীণটো মিনা কৰা থাকিব আৰু এনেকৈ ময়ূৰ ডিজাইনটো আহিব। খুব বেছি ধুনীয়া হয়, পাৰ্টি ৱেৰ যোৰা হয় এটা। এইকেইটা আহিব ইয়াৰে চাইড পাৰি কেইটা থাকিব য়েলো কালাৰত। কাপোৰযোৰ ৰেডি কৰাৰ পিছত বহুত বেছি ধুনীয়া লাগিব। এইখন আহিব চাদৰখন। গোটেই চাদৰখনতে সৰু সৰুকৈ মাল্টি কালাৰত বুটা পাব। খুব বেছি হেভি হয় কাপোৰযোৰ। এইটো আহিব ইয়াৰে আঁচলৰ ডিজাইনটো এনেকৈ ময়ূৰ ডিজাইনত থাকিব আঁচলৰ ডিজাইনটো। লগতে এইখন আহিব মেখেলাখন। এইখন চাদৰখন আহিব। এইখন আহিব ইয়াৰে মেখেলা আৰু মেখেলাখনত গোটেই কাম কৰা আছে এনেকৈ ময়ূৰ ডিজাইনত কাম কৰা আছে। মেখেলাখনো খুব বেছি হেভি হয়। এই কাপোৰযোৰ ৱেডিঙত পিন্ধিবৰ কাৰণে বহুত বেছি ধুনীয়া হয়। এইটো আহিব ইয়াৰে ব্লাউজ পিচ আৰু ব্লাউজৰ হাতত এনেকৈ এটা পাৰি থাকিব আৰু লগতে এনেকুৱা ধৰণে বুটাও পাব। এই কাপোৰযোৰ পচন্দৰ ভিতৰত পৰিলে আপোনালোকে আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰত যোগাযোগ কৰিব। নেক্সট আৰু এযোৰ দেখুৱাম বিন্দি বুটাৰ টচৰ পিয়ৰ টচৰ যোৰা আৰু গোটেই কাপোৰ কেইযোৰতে আপোনালোকে চিল্ক মাৰ্ক পাব। এইখন আহিব ইয়াৰে চাদৰখন। ইয়াতো গোটেই মাল্টি কালাৰত এনেকৈ বিন্দি বুটাৰ কাম কৰা হৈছে গোটেই চাদৰখনত। আৰু আঁচলৰ ভাগটো তেনেকৈ বিচনী ডিজাইনটো থাকিব, মাল্টি কালাৰতে থাকিব। খুব বেছি ধুনীয়া হয় চাদৰখন। এইকেইটা আহিব ইয়াৰে চাইড পাৰি কেইটাও এনেকুৱাকৈ য়েলো আৰু ৰেডত দুটা কম্বিনেশ্যন কৰা হৈছে। খুব বেছি ধুনীয়া হয় এই কাপোৰযোৰো আৰু গোটেই কাপোৰ কেইযোৰতে আপোনালোকে চিল্ক মাৰ্ক পাব। এইখন চাদৰখন আহিব। এই কাপোৰযোৰ চাইড পাৰি কেইটা লগোৱাৰ পিছত কেনেকুৱা এটা ধুনীয়া এটা লুক আহিব। চাদৰৰ আঁচল ভাগত এনেকুৱাকৈ আহিব আৰু গোটেই চাদৰখনতে এনেকৈ মাল্টি বুটা কাম কৰা থাকিব। এইখন আহিব ইয়াৰে মেখেলাখনো হেভিকৈ কাম কৰা হৈছে। মেখেলাখনতো এনেকুৱাকৈ ডিজাইন পাব। এইটো আহিব ইয়াৰে ব্লাউজ পিচ আৰু ব্লাউজৰ হাতত এইটো এটা পাৰি থাকিব। খুব বেছি ধুনীয়া হয় এই যোৰাটো আৰু এই যোৰাটো পচন্দৰ ভিতৰত পৰিলে আপোনালোকে আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰত যোগাযোগ কৰিব। নেক্সট আৰু এযোৰ দেখুৱাইছোঁ। এইটো পিয়ৰ টচত হয় আৰু এই যোৰাটো আচলতে বনোৱা হৈছে উকা